Hello dear friend, আনটা নতুন ভিডিওৰ সৈতে আমাৰ ইউটিউব চেনেল মুছৰাফ হেল্পাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আপোনালোকে হয়তো থাম্বনেল চাই গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আজিৰ ভিডিঅ'টো নেশ্যনেল স্কলাৰশ্বিপৰ ওপৰত। যদি আপোনালোকে এতিয়ালৈকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত স্কলাৰশ্বিপ এপ্লাই কৰে নাই তেনেহ'লে অতি সোনকালে এপ্লাই কৰি লওক, কিয়নো অসমত এই স্কলাৰশ্বিপৰ লাষ্ট ডেট আহি গৈছে। মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম এই স্কলাৰশ্বিপৰ লাষ্ট ডেটটো কেতিয়া। ইয়াৰ লগতে এই স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু এপ্লাই কৰিবলৈ আপোনালোকক কি কৰিব লাগিব সম্পূৰ্ণ মই আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ড, এইটো হ'ল নেশ্যনেল স্কলাৰশ্বিপ অফিচিয়েল ৱেবছাইট। আপোনালোকে এই স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কেনেকৈ কৰে মই আগতে ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে লিংকত ক্লিক কৰি ভিডিঅ'টো চাই ৰেজিষ্টাৰ কৰি ল'ব। লগতে মই এই অফিচিয়েল ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজত আহি এপ্লাই কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছৰ স্কলাৰশ্বিপৰ লাষ্ট ডেটটো কেতিয়া। এয়া চাওক, মাইনৰিটি স্কলাৰশ্বিপৰ 4টা মাইনৰিটি স্কলাৰশ্বিপ আছে। আপুনি ইয়াতে চাওক, প্ৰথমত আছে প্ৰি মেট্ৰিক, তাৰপিছত চাওক পষ্ট মেট্ৰিক, তাৰপিছত চাওক মেৰিট কম মিনছ স্কলাৰশ্বিপ, তাৰপিছত 4 নম্বৰটো হ'ল বেগম হজৰত মহল নেশ্যনেল স্কলাৰশ্বিপ। এই 4টা স্কলাৰশ্বিপ আছে, এতিয়ালৈকে ক্ল'জ হোৱা নাই। চাওক ইয়াতে আপোনালোকে চাওক স্কিম ক্ল'জ ডেটটো ইয়াতে আছে। পিছত চাওক ডিফেক্টিভ ভেৰিফিকেশ্যন, মানে আপোনালোকে যে এপ্লাই কৰিছে তাৰপিছত আপোনালোকৰ অলপ ভুল হৈছে তেনেহ'লে আপোনালোকে ভেৰিফাই কৰিব পাৰিব। এইটো তাৰিখটো দিয়া আছে, কিমান তাৰিখৰ পৰ্যন্ত আপোনালোকে ভেৰিফাই কৰিব পাৰিব। তাৰপিছত চাওক ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন, মানে আপোনালোকৰ কলেজৰ পৰা কিমান তাৰিখলৈকে ভেৰিফাই কৰি দিব পাৰিব। এইটো আছে, আপোনালোকে ইয়াতে চাই ল'ব। মই আপোনালোকক কৈ দিছোঁ এই স্কলাৰশ্বিপৰ ক্ল'জ ডেটটো হ'ল নৱেম্বৰৰ 30 তাৰিখ। 30 তাৰিখৰ ভিতৰতে আপোনালোকৰ এই স্কলাৰশ্বিপটো ক্ল'জ হৈ যাব। আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। এইটো আছে। তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ ঈশান উদয় স্কলাৰশ্বিপৰ লাষ্ট ডেটটো কেতিয়া। এতিয়া চাওক UGC স্কিম আছে, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইউনিভাৰ্চিটি জেণ্ট, আপুনি ইয়াতে ক্লিক কৰাৰ পিছত চাওক ইয়াতে লিখা আছে ঈশান উদয় স্পেচিয়েল স্কলাৰশ্বিপ। এইটো ছেম, এইটো চাওক ক্লজিং ডেট, ইয়াতে ক্লজিং ডেট আছে। তাৰপিছত ডিফেক্টিভ ভেৰিফিকেশ্যন ডেটটো আছে। আপুনি চাওক এইটোৰো লাষ্ট ডেটটো হ'ল 30 তাৰিখ, মানে নৱেম্বৰৰ 30 তাৰিখ লিখা আছে লাষ্ট ডেটটো। আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। এতিয়া মই আপোনালোকক জনাই দিছোঁ এই স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকক ডকুমেণ্টৰ প্ৰয়োজন হ'ব। কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে যদি নেশ্যনেল স্কলাৰশ্বিপত আপোনালোকে মাইনৰিটি স্কলাৰশ্বিপ পষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক কৰে তেনেহ'লে আপোনালোকৰ ডকুমেণ্ট জাষ্ট আপোনালোকৰ ইনকাম চাৰ্টিফিকেট, আপোনালোকৰ দেউতাৰ ইনকাম চাৰ্টিফিকেট আৰু আপোনাৰ মাৰ্কশ্বিটখন লাগিব। এই দুটা ডকুমেণ্ট লাগিব আপোনালোকে পষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক স্কলাৰশ্বিপ কৰিলে। যদি আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপ কৰে তেনেহ'লে আপোনালোকৰ ডকুমেণ্টৰ ভিতৰত আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট লাগিব, তাৰপিছত কোৰ্ট এফিডেভিট লাগিব, তাৰপিছত ইনকাম চাৰ্টিফিকেট, আপোনালোকৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, এইকেইটা ডকুমেণ্ট লাগিব। এইকেইখন ডকুমেণ্ট ৰেডি কৰি আপোনালোকে এপ্লাই কৰি লওক। এই এপ্লাই লাষ্ট ডেটটো 30 তাৰিখলৈকে আছে, আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। এইখিনি আছিলে ভিডিঅ'টো। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে।